আজি অনুমোদন পাইছে আর সেই আঁচনিখন এতিয়া আমার পিতা কাটিব নোৱাৰিব কিন্তু আঁচনিখন রাইজে রূপায়ণ কৰিব পাৰিব অফিসার বিলাকে রূপায়ণ কৰিব পাৰিব আঁচনি থাকিলে কাম কৰিব পাৰিব কাম কৰিলে আপুনি দিন মজুৰি 213 টাকা হল 20 টাকা বৃদ্ধি হল এতিয়া এই লকডাউনের সময়ত 213 টাকাকে আমার রাইজে যার যার জব কার্ড আছে যার নাই প্রয়োজন নাছিল হাজিরা কাম করবার কারণে কিন্তু আজি দুর্যোগত আপনি উপায় নাই তেনেকুৱা ব্যক্তি যদি আছে জব কাৰ্ড নতুনকে দিয়াৰ কাৰণে ব্যৱস্থা ৰখা হৈছে এইখন জিলাত সকলো জিলাতে আৰু ঠিক তেনেকৈ আপুনি নতুন যেটো আঁচনি আহিছে কাম কৰিব পাৰে আৰু এটা ভাল খবৰটো হ'ল যোৱা বছৰ যিখিনি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY যাৰ যাৰ নাছিল ঘৰবিহীন গৃহবিহীন পৰিয়াল যাৰ যাৰ আছিল তেখেতসকলক কম্পিউটাৰ সিস্টেমত সার্ভে করে পেলাই জিওটেকিং বলে যেটো কয় এইটো কৰি পেলাই যেটো VCDCৰ দ্বাৰা বাছনি কৰি পেলাই দিল্লীলৈকে MIS অনলাইনৰ দ্বাৰা যেটো পঠোৱা হৈছিল এই আজি মোটামুটি 10 দিন মান হল এটা VCDC ক'ৰবাত 1000 নতুন ঘৰ ক'ৰবাত 500 ক'ৰবাত 1500 তেনেকুৱা ধৰণৰ এই বাক্সা জিলাত নতুন ঘৰ এই আমার বেটির অহা রাজ্য বহুতর নিশ্চয় থাকিবই লাগিব ইয়াত আছে 4খন BTCৰ জিলা চিৰাং জিলা সবতকৈ সৰু জিলা চিৰাং জিলাৰ তুলনাত বাক্সাটো ডাঙৰ চিৰাং জিলাত 18,000কে বেছি এই নতুন 1.5 লাখ টকীয়া PMAY পৰা আহিছে ইয়াত মই ভাবো 30,000কে বেছি আমার বাক্সা জিলাত আছে আজি রিভিউ আমি করব এই কথাটো আমি কম পারি যার যার কিবা কারণত কাগজপত্র ঠিকঠাক না থাকার কারণে নিজের নামত মাটির কাগজ না থাকার কারণে কিবা কারণত যদি ক্যান্সেল হয়েছে লিস্টত অহা নাই এই কথাটো আপনাদের ঘাবড়াব নালাগে এই কথাটো আমি আর পুনর ডিস্ট্রিক্ট পর্যায়ে ব্লক পর্যায়ে মিটিং করে পেলে আমি পুনর বিবেচনা করি এই সময়ত মাটি বাড়ি দিব কারণ আছিল মাটি নাছিল কিবা কাগজ নাছিল আধার লিঙ্ক আধার কার্ডৰ লগত আজিৰ যুগত লিংক কৰিব লাগে নতুন নতুন নিয়ম নীতি আহিছে আধার কার্ড লিংকৰ কথাটো অকল PMAY ঘৰৰ কাৰণে হয় প্ৰত্যেক চৰকাৰী আঁচনি হিতাধিকাৰী বেনিফিচিয়াৰী বিলাক এই আধাৰ লিংকে চাইব এটা সকলো ৰাইজে গুৰুত্ব ল'ব লাগে আৰু ক'ৰবাত যদি আমাৰ আধাৰ কাৰ্ড চেণ্টাৰ বহুত কনজেশ্যন হৈছে বহুত ৰাইজ ভিৰ হৈছে ক'ৰবাত যদি লাগে তেতিয়া আকৌ আমি বৃদ্ধি কৰি যাতে সোনকালে ধুনীয়াকে সবে কৰিব পাৰে তেনেকুৱা ধৰণৰ আঁচনি আজি বাক্সা জিলাত আহিছে আৰু যাৰ পূৰ্ণাংগ ডেমেজ হৈছে বানপানী চিন্তাৰ কোনো কাৰণ নাই আংশিক ডেমেজ হৈছে খেতি বাতি একেবাৰে ধ্বংস হৈছে এইটোৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা এই সাহায্যবিলাক কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তো এনেকুৱা ধৰণৰ দুৰ্যোগৰ সময়তো ভাল কাম হৈ আছে ইয়াৰ কাৰণে সকলো ৰাইজে একত্ৰিত হৈ পেলাই আমি থাকিব লাগিব পুনৰ BTCত আগ্ৰামা চৰকাৰ আনিব লাগিব তেতিয়াহ'লে আমাৰ বহুতো ভাবে পোৱা আমাৰ যিখিনি পৰিকল্পনা এই অঞ্চলত কৰিব পাৰিম এই অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালীবিলাক বাহিৰত যাতে যাবলগীয়া নহয় কোভিড দুৰ্যোগ হৈ পেলাই আমি বহুত হিচাপ পাইছোঁ বাক্সা জিলাতো হাজাৰ হাজাৰ বাহিৰত আছিল আমি ভাবা নাছিলোঁ চিৰাং চব গোটেই অসমত কিমান লাখ বাহিৰত আছিল এই কথাটো আজি বহুতে চিন্তা চৰ্চা কৰিছে তো গতিকে স্থানীয়ভাৱে আমি কেনেকৈ সংস্থাপিত হ'ব পাৰোঁ সংযোজন কেনেকৈ হ'ব পাৰে এই কথাবিলাক আমি অতি গুৰুত্ব আৰোপ কৰিছোঁ মই দীঘলীয়া বক্তব্য ৰাখিছোঁ বিপ্লৱ ৰাজনৈতিক দল টিপিকেল ৰাজনৈতিক দল নহয় সমাজ ব্যৱস্থা সমাজৰ সমস্যা গাঁও তথা আমাৰ অঞ্চলত চহৰ BTC অঞ্চল বা যিকোনো অসম যিমান সমস্যা আছে আঞ্চলিক দল হোৱাৰ কাৰণে আমি বুজি পাওঁ আৰু আমাৰ চিন্তাধাৰা কথা বতৰাবিলাক বেছি ৰাজনৈতিক নহয় সামাজিকভাৱে গোটেই সমস্যাবিলাক সমাধানৰ কথা আৰু সমাজৰ লগত একেলগে থকাৰ কাৰণে আমি সদায় বৰাই নিৰ্বাচনৰ সময়ত ৰং লগাই কথা কোৱাৰ আমাৰ প্ৰয়োজন নাই আৰু আমি কেতিয়াও তেনেকুৱা নকৰোঁ এইখিনি কথাকে কৈ পেলাই সকলোকে পুনৰ ধন্যবাদ যেইজন আমাৰ এই অঞ্চলৰ ৰাইজ বিভিন্ন দল সংগঠনত জড়িত হৈ আছিল আগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত ভাল পাই সন্মান জনাই আদৰ কৰি
আজি BPF দলত যোগদান কৰিবৰ কাৰণে 14,070 জন 1470 জন ইতিমধ্যে আপোনালোকে ইয়াত উপস্থিত হৈছে। সকলোকে আন্তৰিক ধন্যবাদ।